নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত ভাৰতৰ ৰাজনীতি আৰু সংবিধানৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথম প্ৰশ্নটি হৈছে, আমাৰ ভাৰতৰ সংবিধানৰ কিমানৰ পৰা কিমান নং অনুচ্ছেদলৈ নাগৰিকৰ শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে উল্লেখ আছে? উত্তৰ 23ৰ পৰা 24 নং অনুচ্ছেদলৈ। দ্বিতীয় প্ৰশ্ন, কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ কিমান চনত গৃহীত হৈছিল? উত্তৰ 1985 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ আয়ুক্তজনক নিম্নলিখিত কোনে নিযুক্তি দিয়ে? অপশ্যন নম্বৰ এ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, বি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে, চি ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ব্ৰিটিছ গভৰ্ণৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, অপশ্যন নম্বৰ এ। 4 নম্বৰ প্ৰশ্ন, আমাৰ ভাৰতৰ সংবিধানৰ কিমানৰ পৰা কিমান নং অনুচ্ছেদলৈ নাগৰিকৰ সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে? উত্তৰ 14ৰ পৰা 18 নং অনুচ্ছেদলৈ। 5 নম্বৰ প্ৰশ্ন, মন্ত্ৰীসভা নিম্নলিখিত কাৰ ওচৰত দায়বদ্ধ থাকে? অপশ্যন নম্বৰ এ লোকসভাৰ, বি ৰাজ্যসভাৰ, চি দেশৰ ৰাষ্ট্ৰপতিৰ, ডি দেশৰ প্ৰধানমন্ত্ৰীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লোকসভাৰ। 6 নম্বৰ প্ৰশ্ন, আমাৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ বিষয়ে উল্লেখ আছে? অপশ্যন নম্বৰ এ 320 ক নং অনুচ্ছেদত, বি 327 ক নং অনুচ্ছেদত আৰু চি 323 ক নং অনুচ্ছেদত আৰু অপশ্যন নম্বৰ ডি দিয়া আছে 330 ক নং অনুচ্ছেদত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 323 ক নং অনুচ্ছেদত। 7 নম্বৰ প্ৰশ্ন, আমাৰ ভাৰতৰ সংবিধানত কিমানৰ পৰা কিমান নং অনুচ্ছেদলৈ নাগৰিকৰ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে? উত্তৰ 19ৰ পৰা 22 নং অনুচ্ছেদলৈ। তাৰপিছতে 8 নম্বৰ প্ৰশ্নটো হৈছে, কেন্দ্ৰীয় চৰকাৰে কিমান চনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক আইন প্ৰণয়ন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1971 চনত। 9 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় সতৰ্কতা আয়োগ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1964 চনত। 10 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ অধিকাৰ হৈছে ভাৰতীয় নাগৰিকে উপভোগ কৰা এক অপশ্যন নম্বৰ এ যৌগিক অধিকাৰ, বি ৰাজনৈতিক অধিকাৰ, চি মৌলিক অধিকাৰ আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ধৰ্মীয় অধিকাৰ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মৌলিক অধিকাৰ। স্বাধীনতাৰ অধিকাৰ হৈছে ভাৰতীয় নাগৰিকে উপভোগ কৰা এক মৌলিক অধিকাৰ। 11 নম্বৰ প্ৰশ্ন, আমাৰ ভাৰতৰ মুখ্য তথ্য আয়ুক্তক নিম্নলিখিত কোনে নিযুক্তি দিয়ে? অপশ্যন দিয়া আছে 4টা। অপশ্যন নম্বৰ এ প্ৰধানমন্ত্ৰীয়ে, বি মুখ্যমন্ত্ৰীয়ে, চি ৰাষ্ট্ৰপতিয়ে আৰু অপশ্যন নম্বৰ ডি ৰাজ্যসভাই। ইয়াৰ কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে। 12 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰৰ কোনখন আইনক ভাৰতৰ ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয়? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে ভাৰত চৰকাৰ আইন আৰু এই আইনখন 1935 চনত প্ৰণয়ন কৰা হৈছিল। 13 নম্বৰ প্ৰশ্ন, আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষক গঠিত? উত্তৰ 148 নং অনুচ্ছেদত। 14 নম্বৰ প্ৰশ্ন, আমাৰ ভাৰতৰ সংবিধানৰ কিমানৰ পৰা কিমান নং অনুচ্ছেদলৈ নাগৰিকৰ ধৰ্মৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে? উত্তৰ 25ৰ পৰা 28 নং অনুচ্ছেদলৈ। প্ৰশ্ন নম্বৰ 15 তথা আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন,
ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষকক কোনে নিযুক্তি দিয়ে? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষকক নিযুক্তি দিয়ে। বন্ধুসকল, এই ভিডিঅ'টোত আজিলৈ ইমানেই। নেক্সট ভিডিঅ'টোত আমি ইয়াৰ দ্বিতীয় পাৰ্টটো লৈ আহিম যিমান পাৰি সোনকালে। গতিকে যদিহে আপুনি এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।